প্ৰিয় দৰ্শক, আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ব্ৰহ্মাণ্ডৰ ফালৰ পৰা এক বিশেষ বাৰ্তা লৈ আহিছোঁ। যদি আপুনি এই ৰহস্যৰ বিষয়ে অৱগত নহয়, তেন্তে আপোনাৰ জীৱনত এনে এটা ভুল হ'ব পাৰে যাৰ প্ৰভাৱ আপুনি অনাগত বহু বছৰ ধৰি অনুভৱ কৰিব লাগিব। আপুনি কেতিয়াবা নিৰ্জনত বহি ভাবিছেনে কিয় আপোনাৰ জন্ম আন কোনো ৰাশিত নহয়, কেৱল বৃশ্চিক ৰাশিতেই হ'ল? ই কোনো কাকতলীয় সংযোগ নহয়, ইয়াৰ আঁৰত লুকাই আছে এনে এক অলৌকিক গভীৰ সত্য যি আপোনাৰ সমগ্ৰ জীৱনটোৱে সলনি কৰি দিব পাৰে। আজি আমি আপোনালোকক এনে কিছুমান কথা জনাবলৈ ওলাইছো যিবোৰ হয়তো আপুনি আগে কেতিয়াও শুনা নাই। বিশেষকৈ 2026 চনৰ পিছত এক এনেকুৱা সময়ৰ আৰম্ভণি হ'বলৈ গৈ আছে য'ত আপোনাৰ জীৱনত এক বিশাল পৰিৱৰ্তন আহিবই। সেই মহাজাগতিক পৰিৱৰ্তনক কোনেও বাধা দিব নোৱাৰিব, কিন্তু সেই পৰিৱৰ্তন আপোনাৰ বাবে শুভ হ'ব নে অশুভ সেয়া নিৰ্ভৰ কৰিব বৰ্তমান আপুনি কি সিদ্ধান্ত লৈছে তাৰ ওপৰত। প্ৰিয় দৰ্শক, এই ৰহস্যময় যাত্ৰাৰ গভীৰলৈ যোৱাৰ পূৰ্বে আপোনালোকক অনুৰোধ কৰিছো, যদি আপোনাৰ ৰাশিও বৃশ্চিক হয় অথবা আপোনাৰ পৰিয়ালৰ কোনো লোকৰ ৰাশি বৃশ্চিক, তেন্তে তলত কমেন্ট বক্সত গৈ হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। মহাদেৱৰ কৃপাত আপোনাৰ জীৱনৰ সকলো নেতিবাচক শক্তি দূৰ হওক। আপোনালোকৰ প্ৰতিটো কমেন্ট পঢ়ি আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰো। আপোনাৰ ৰাশি হ'ল 12টা ৰাশি চক্ৰৰ ভিতৰত অষ্টম ৰাশি। বৃশ্চিক ৰাশি মূলতঃ জলতত্বৰ ৰাশি। ইয়াৰ অধিপতি গ্ৰহ হ'ল অগ্নিগ্ৰহ মংগল। এই অসাধাৰণ সংযোগৰ অৰ্থ কি আপুনি জানেনে? ইয়াৰ অৰ্থ হ'ল আপোনাৰ অন্তৰত একেলগে গভীৰ শান্ত জল আৰু প্ৰচণ্ড জ্বলন্ত জুই দুয়োটাই বিৰাজমান। বাহিৰৰ পৰা আপোনাক যিমান শান্ত আৰু স্থিৰ যেন লাগে, ভিতৰৰ পৰা আপুনি সিমানেই তীব্ৰ আৰু ৰহস্যময়। আপোনাক সহজে কোনেও বুজি নাপায়, কাৰণ আপুনি নিজৰ মনৰ গভীৰতম কথাবোৰ কাকো সহজে প্ৰকাশ নকৰে। কিন্তু এটা কথা আপুনি নিজেই হয়তো এতিয়াও সম্পূৰ্ণকৈ অনুভৱ কৰিব পৰা নাই, আপুনি কেতিয়াও সহজে কাকো আঘাত নকৰে। কিন্তু যদি কোনোবাই আপোনাক অকাৰণত আঘাত কৰে বা প্ৰতাৰণা কৰে, আপুনি হুলস্থুল নকৰে, আপুনি নীৰৱে অপেক্ষা কৰে আৰু সঠিক সময় আহিলে এনেদৰে প্ৰত্যুত্তৰ দিয়ে যিটো সন্মুখৰজনে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। এয়াই হ'ল আপোনাৰ প্ৰকৃত সুপ্ত শক্তি। অৱশ্যে কেৱল শক্তিয়েই নহয়, আপুনি অত্যন্ত আৱেগিকো। আপুনি যাৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলে, নিজৰ সমগ্ৰ সত্তা আৰু সম্পূৰ্ণ হৃদয় উজাৰি দিয়ে। আনৰ দুখ আৰু কষ্টক আপুনি নিজৰ কষ্ট বুলি অনুভৱ কৰে। এয়া আপোনাৰ আত্মাৰ আটাইতকৈ পবিত্ৰ গুণ। কিন্তু প্ৰিয় দৰ্শক, ইয়াতেই সোমাই আছে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো। আপুনি সৰু সৰু কথাবোৰক লৈ অতিমাত্ৰ চিন্তা কৰে, অতীতৰ তিতা অভিজ্ঞতাবোৰ সহজে পাহৰিব নোৱাৰে আৰু সেইবাবে বহু সময়ত নিজৰ মনৰ মাজতে এক অদ্ভুত যুদ্ধত লিপ্ত হয়। এয়াই আপোনাৰ দুৰ্বলতা। কিন্তু এবাৰ যিটো কৰিম বুলি আপুনি মনতে দৃঢ় সংকল্প লয়, সেইটো যিকোনো মূল্যৰ বিনিময়ত কৰি হেৰে। এয়াই আপোনাৰ জেদ আৰু এয়াই আপোনাৰ ব্ৰহ্মাস্ত্ৰ। তেন্তে প্ৰশ্ন হয়, এনে এক জটিল আৱেগিক আৰু ৰহস্যময় স্বভাৱ লৈ আপোনাৰ জন্ম কিয় হ'ল? মনত ৰাখিব, পৰমপিতা পৰমেশ্বৰে কাকো বিনা কাৰণত বা ফুল ৰাশিত জন্ম নিদিয়ে। আপোনাৰ জন্ম বৃশ্চিক ৰাশিত হৈছে, তাৰ স্পষ্ট অৰ্থ হ'ল আপোনাক কোনো সাধাৰণ বাধাগ্ৰস্ত জীৱন যাপন কৰিবলৈ পঠোৱা নাই। আপোনাক গঢ় দিয়া হৈছে জীৱনৰ গভীৰ সত্যবোৰ উদ্ঘাটন কৰিবলৈ, মানুহৰ মুখা পিন্ধা প্ৰকৃত স্বৰূপ চিনি পাবলৈ আৰু নিজৰ অদম্য আধ্যাত্মিক শক্তিৰে নিজৰ ভাগ্য নিজেই নিৰ্মাণ কৰিবলৈ। আপোনাৰ জীৱনত কোনো বস্তুৱেই সহজে নাহে। আপোনাক আধ্যাত্মিক আৰু মানসিকভাৱে সৰ্বোচ্চ স্তৰলৈ নিবৰ বাবে ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনত পৰীক্ষা অলপ বেছিকৈ লয়। আপুনি সহজে কাকো বিশ্বাস নকৰে, কিন্তু যেতিয়া বিশ্বাস কৰে সম্পূৰ্ণৰূপে বিশ্বাস কৰে, আৰু সেইবাবেই আপুনি জীৱনত আঘাতো আটাইতকৈ বেছি পায়। কিন্তু সেই আঘাতবোৰে আপোনাক আন সাধাৰণ মানুহতকৈ পৃথক আৰু শ্ৰেষ্ঠ কৰি তোলে। আপুনি জীৱনৰ বহুতো ঘাত প্ৰতিঘাত নীৰৱে কোনেও নজনাকৈ সহ্য কৰে আৰু ভিতৰি ভিতৰি নিজক ইস্পাতৰ দৰে কঠিন কৰি তোলে। এটা কথা সদায় মনত ৰাখিব, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল কেতিয়াও সম্পূৰ্ণৰূপে ভাঙি নপৰে। তেওঁলোকে ছাইৰ দৰে পুনৰ জন্ম লোৱা ফিনিক্স পক্ষীৰ দৰে ভাঙি যোৱাৰ পিছত তেওঁলোকে আকৌ আগতকৈও ভয়ংকৰ আৰু শক্তিশালী ৰূপত ঘূৰি আহে। আৰু ঠিক এই কাৰণেই আপোনাৰ জন্ম এই ৰহস্যময় বৃশ্চিক ৰাশিতেই হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনতো এনেকুৱা ঘটনা ঘটিছেনে? আপুনিও অতীতত ভাঙি পৰি পুনৰ শক্তিশালী ৰূপত থিয় দিছে নেকি? যদি দিছে, তেন্তে আপোনাৰ সেই গভীৰ অনুভৱ আমাক কমেণ্টত নিশ্চয় জনাব। আপোনালোকৰ জীৱনৰ কাহিনীয়ে আন বহুতক অনুপ্ৰাণিত কৰিব পাৰে। এই জেদ, এই গভীৰতা আৰু ৰহস্যময় স্বভাৱ, এই সকলোবোৰ মিলি আপোনাক আনৰ পৰা এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। ব্ৰহ্মাণ্ডৰ এক বিশেষ অলৌকিক শক্তি আপোনাৰ লগত সদায় ছাৰ দৰে থাকে, যাক আপুনি কেৱল নিৰ্জানতহে অনুভৱ
অনুভৱ কৰিব পাৰে প্ৰিয় দৰ্শক আপুনি বাৰু কেতিয়াবা এটা কথা গভীৰভাৱে লক্ষ্য কৰিছেনে আপোনাৰ এই জীৱন পৰিক্ৰমাত এনে কিছুমান মানুহ আহে যাৰ সৈতে প্ৰথম সাক্ষাততেই আপোনাৰ এক অদ্ভুত বুজাব নোৱাৰা আত্মিক সংযোগ গঢ়ি উঠে এনেকুৱা লাগে যেন এই মানুহজনক আপুনি এই জীৱনত নহয় পূৰ্বজন্মৰ পৰাই চিনি পায় তেওঁৰ উপস্থিতিয়ে আপোনাৰ আত্মাক স্পৰ্শ কৰে আনহাতে আকৌ এনে কিছুমান মানুহো আহে যাৰ সৈতে আপুনি যিমানেই চেষ্টা নকৰক কিয় যিমানেই ভাল ব্যৱহাৰ নকৰক কিয় সম্পৰ্কটো কেতিয়াও সহজ আৰু স্বাভাৱিক নহয় ভিতৰৰ পৰা কিবা এটাই যেন সদায় বাধা দি থাকে প্ৰকৃততে এয়া কোনো সাধাৰণ কথা নহয় এয়া হ'ল মহাজাগতিক তৰংগ আৰু এনাৰ্জি বা শক্তিৰ এক নিগুৰ খেল প্ৰতিটো ৰাশিৰ নিজা এক বিশেষ আভা বা অৰা থাকে বৃশ্চিক ৰাশিৰ শক্তি ইমানেই প্ৰবল আৰু ৰহস্যময় যে ই সকলোৰে সৈতে মিলি যাব নোৱাৰে যেতিয়া আপোনাৰ এই তীব্ৰ শক্তি সঠিক মানুহৰ শক্তিৰ সৈতে একাকাৰ হৈ পৰে তেতিয়া আপোনাৰ জীৱনৰ দিশ সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে তেনেহলে প্ৰশ্ন হয় কোন সেই সকল মানুহ যি মানুহ আপোনাৰ জীৱনলৈ এক ঐশ্বৰিক আশীৰ্বাদ হৈ আহে ব্ৰহ্মাণ্ডই কাৰ জৰিয়তে আপোনাক শক্তি প্ৰদান কৰে সবাতোকৈ প্ৰথমে আহে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ অন্তৰ্নিহিত শক্তিক গভীৰভাৱে বুজি পায় আপোনাৰ জেদ আপোনাৰ খং আৰু আপোনাৰ বুকুৰ ভিতৰত জ্বলি উঠা জুইকুৰাক কেৱল তেওঁলোকেই চম্ভালিব পাৰে ইয়াৰ পিছত আহে কৰ্কট ৰাশি আপুনি যেতিয়া বাহিৰৰ পৃথিৱীখনৰ সৈতে যুঁজি ভিতৰি অস্থিৰ আৰু ক্লান্ত হৈ পৰে কৰ্কট ৰাশিৰ মানুহবোৰে তেতিয়া আপোনাক শীতল পানীৰ দৰে শান্ত কৰিব জানে ইয়াৰ লগত আছে সিংহ আৰু বৃশ্চিক ৰাশিৰ সম্পৰ্কটো হ'ল শক্তিৰ প্ৰতি শক্তিৰ সন্মান এই সম্পৰ্কই আপোনাক মানসিকভাৱে আৰু অধিক শক্তিশালী হ'বলৈ সাহস যোগায় তাৰ পিছত আহে ধনু ৰাশি এই মানুহবোৰে আপোনাৰ স্থবিৰ হৈ থকা জীৱনলৈ নতুন আশাৰ কিৰণ কঢ়িয়াই আনে তেওঁলোকে আপোনাক কেতিয়াও একে ঠাইতে আবদ্ধ হৈ থাকিবলৈ নিদিয়ে আৰু একেবাৰে শেষত আহে মীন ৰাশি যিটো সময়ত আপুনি চাৰিওফালৰ পৰা নিৰাশ হৈ ভিতৰৰ পৰা একেবাৰে ভাঙি পৰে ঠিক সেই সময়তে মীন ৰাশিৰ মানুহবোৰে আপোনাক পৰম মৰমেৰে ধৰি ৰাখে আৰু পুনৰ থিয় হ'বলৈ অনুপ্ৰাণিত কৰে সেয়েহে প্ৰিয় দৰ্শক এটা কথা সদায় মনত ৰাখিব যদি এই ৰাশিবোৰৰ কোনোবা মানুহ আপোনাৰ জীৱনলৈ আহে আৰু আপোনাক নিস্বাৰ্থভাৱে ভাল পায় তেন্তে তেওঁলোকক কেতিয়াও হেৰুৱাই নেপেলাব কাৰণ বহু সময়ত ভগৱানে এনেকুৱা সঠিক মানুহৰ জৰিয়তে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে প্ৰিয় দৰ্শক আপোনাৰ জীৱনতো এনেকুৱা কোনোবা বিশেষ ব্যক্তি আছেনে যিয়ে আপোনাক সকলোতকৈ বেছি বুজি পায় তেওঁৰ ৰাশি কি আপুনি জানেনে যদি জানে তেন্তে তলত কমেন্ট কৰি আমাক নিশ্চয় জনাওক আপোনালোকৰ প্ৰতিটো কমেন্টেই আমাৰ বাবে এক নতুন প্ৰেৰণা লগতে কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব এতিয়া আহিছো সেই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত প্ৰকৃত আৰু ডাঙৰ পৰিৱৰ্তন আচলতে কেতিয়া আহে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত এটা কথা চিৰন্তন সত্য আপোনাৰ জীৱন কেতিয়াও লাহে লাহে সলনি নহয় আপোনাৰ জীৱনলৈ যি আহে সেয়া ধুমুহাৰ দৰে আহে হঠাতে সকলো সলনি হৈ যায় হঠাতে এনেকুৱা এটা সময় আহে যেতিয়া আপুনি নিজেই বুজি নাপায় যে আপোনাৰ চাৰিওফালে এইবোৰ কি ঘটিবলৈ ধৰিছে আপোনাৰ চিন্তাধাৰা হঠাতে সলনি হয় আপুনি লোৱা সিদ্ধান্তবোৰ সলনি হয় আনকি আপোনাৰ কাষৰ মানুহবোৰো সলনি হৈ যাবলৈ ধৰে ব্ৰহ্মাণ্ডৰ হিচাপ অনুসৰি এই পৰিৱৰ্তনৰ প্ৰথমটো ঢৌ আপুনি অনুভৱ কৰিব পাৰে আপোনাৰ 28 বছৰ বয়সত কিন্তু জীৱনৰ আটাইতকৈ বৃহৎ আৰু নিৰ্ণায়ক পৰিৱৰ্তনটো যাক আমি গ্ৰেণ্ড ট্ৰেন্সফৰমেশ্যন বুলি কওঁ সেয়া আহে 32 বছৰ বয়সত এই সময়ছোৱাতে আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলগীয়া হয় বহুতে এই বয়সৰ আগতে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ অহোপুৰুষাৰ্থ কৰে বহু কষ্ট কৰে কিন্তু আশানুৰূপ ফল নাপায় অদৃশ্য বাধাই যেন তেওঁলোকক পিছুৱাই ৰাখে কিন্তু যেতিয়াই আপুনি 28 বছৰৰ দেওনা পাৰ কৰে ব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰবোৰে আপোনাৰ সপক্ষে কাম কৰিবলৈ আৰম্ভ কৰে লাহে লাহে জীৱনৰ বিশৃংখল কথাবোৰ নিজৰ ঠাইত বহিবলৈ আৰম্ভ কৰে আপুনি অৱশেষত দেখা পায় আপোনাৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কোনোবাই নিজৰ কৰ্ম জীৱনত অভাৱনীয় উন্নতি লাভ কৰে কোনোবাই সমাজত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলে আকৌ কাৰোবাৰ জীৱনত পৰিয়াল বা সম্পৰ্কক লৈ এক বিশাল ইতিবাচক পৰিৱৰ্তন আহে সহজ কথাত ক'বলৈ গ'লে এই সময়ছোৱাই হ'ল আপোনাৰ জীৱনৰ আচল ইউটাৰ্ণ এই নিৰ্ণায়ক সময়ত আপুনি লোৱা একোটা সিদ্ধান্তই নিৰ্ধাৰণ কৰিব আপোনাৰ ভৱিষ্যতৰ দিশ আৰু আপোনাৰ জীৱনৰ পৰৱৰ্তী অধ্যায় প্ৰিয় দৰ্শক আপোনাৰ বৰ্তমান বয়স কিমান আপুনিও 28 বছৰৰ পিছত আপোনাৰ জীৱনত এনে কোনো আচৰিত পৰিৱৰ্তন অনুভৱ কৰিছেনে আপোনাৰ জীৱনৰ এই ৰহস্যময় অভিজ্ঞতাবোৰ আমাৰ সৈতে কমেন্ট বক্সত ভাগ বতৰা কৰক আপোনাৰ এটা কমেন্টে হয়তো আন এজন নিৰাশ মানুহক জীৱনত আগবাঢ়ি যাবলৈ সাহস দিব
প্ৰিয় দৰ্শক, এতিয়া আমি প্ৰৱেশ কৰিবলৈ ওলাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ৰহস্যময় অধ্যায়টোলৈ। 2024 চনৰ পৰা 2030 চনলৈ আপোনাৰ জীৱনত প্ৰকৃততে কি কি ঘটিবলৈ গৈ আছে, এই কথাখিনি অতি মনোযোগেৰে আৰু একাগ্ৰতাৰে শুনিব, কাৰণ ইয়াতেই আপোনাৰ অনাগত ভৱিষ্যতৰ ব্লু প্ৰিণ্টখন অংকন কৰা আছে। বৰ্তমান সময়ত কৰ্মফলদাতা শনিদেৱে আপোনাৰ ৰাশিৰ পঞ্চম স্থানত বিৰাজমান। সেইবাবে হয়তো আপুনি আজিকালি মনত এক অনামী অস্থিৰতা অনুভৱ কৰিছে। কোনো কামতেই যেন মন নবহে, মাজে মাজে অকাৰণতে মনৰ অৱস্থা সলনি হৈ পৰে। আপুনি অন্তৰৰ পৰা অনুভৱ কৰিছে যে কিবা এটা যেন ঠিক নহয়, কিন্তু প্ৰকৃততে ক'ত ভুল হৈছে সেয়া আপুনি ধৰিব পৰা নাই। আনহাতে ৰাহু চতুৰ্থ স্থানত থকাৰ বাবে বিশেষকৈ মাতৃ বা পৰিয়ালৰ আন সদস্যৰ সৈতে অকাৰণত তৰ্ক বিতৰ্ক হোৱাৰ এক পৰিৱেশ সৃষ্টি হ'ব পাৰে। সেয়েহে এই সময়ত তৰ্ক এৰাই চলাটোৱেই শ্ৰেয়। এই সময়ছোৱাত আপুনি বাসস্থান সলনি কৰা বা জীৱনৰ কোনো অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথাও গভীৰভাৱে চিন্তা কৰিব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ লগতো বৰ্তমান এনেকুৱা ঘটনা ঘটি আছে নেকি? মনৰ ভিতৰত কিবা এক অস্থিৰতা বা খেলিমেলি অনুভৱ কৰিছে নেকি? যদি কৰিছে তলত কমেণ্টত মুকলিকৈ জনাওক আৰু মনৰ শান্তিৰ বাবে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। আপোনাৰ এটা পবিত্ৰ কমেণ্টে আপোনাৰ জীৱনলৈ স্থিৰতা কঢ়িয়াই আনিব পাৰে। এতিয়া আহো সেই শুভ সময়ৰ দিশলৈ। 2024 চনৰ জুন মাহৰ পৰা দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব। এই মহাজাগতিক পৰিঘটনাই আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ মুকলি কৰিব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালত কোনো শুভ বা মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে। বিবাহ, ঘৰলৈ নতুন সদস্যৰ আগমন, এই সকলোবোৰ প্ৰবল আৰু শুভ সম্ভাৱনা দেখা দিছে। এই সময়ৰ পৰাই আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সঁহাৰি জনাবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ বহুদিনীয়া আধৰুৱা কামবোৰ পূৰণ হ'বলৈ ধৰিব। ইয়াৰ পিছতেই আহিব আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো। 2027 চনৰ জুন মাহত শনিগ্ৰহ আপোনাৰ ষষ্ঠ স্থানত প্ৰৱেশ কৰিব। এই সময়খিনিয়ে আপোনাৰ জীৱনত একেবাৰে নতুন আৰু সোণোৱালী অধ্যায়ৰ সূচনা কৰিব। আপুনি আপোনাৰ গোপন শত্ৰু, ঋণ আৰু দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত লাহে লাহে জয়লাভ কৰিবলৈ সক্ষম হ'ব। বহুতো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ সৃষ্টি হ'ব পাৰে, অথবা বিদেশৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বা ব্যৱসায়িক সংযোগ ঘটি উঠিব পাৰে। কিন্তু এটা কথা সাৱধান হ'ব লাগিব, এই সময়ত আপোনাৰ খৰচ কিছু পৰিমাণে বৃদ্ধি পাব পাৰে আৰু স্বাস্থ্যৰ প্ৰতি, বিশেষকৈ দাঁত, পেট বা শৰীৰৰ সৰু সুৰা ৰোগৰ প্ৰতি অলপ সতৰ্ক হ'ব লাগিব। 2028 আৰু 2029 চনৰ সময়ছোৱা আপোনাৰ বাবে হ'ব এক বৃহৎ পৰীক্ষা। সকলোবোৰ যে বেয়া হ'ব তেনে নহয়, কিন্তু মাজে মাজে আপোনাৰ অনুভৱ হ'ব যেন জীৱনটো স্তব্ধ হৈ পৰিছে বা আগৰ দৰে দ্ৰুতগতিত আগবঢ়া নাই। বিশেষকৈ সম্পৰ্ক আৰু আৱেগৰ দিশত কিছু উত্থান পতন আহিব পাৰে, কিন্তু ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ এই কঠিন সময়ছোৱাই আপোনাৰ আধ্যাত্মিক আৰু মানসিকভাৱে ভিতৰৰ পৰা সৰ্বাধিক শক্তিশালী কৰি তুলিব। আৰু তাৰ পিছত 2029 চনৰ শেষৰ ফালৰ পৰা 2030 চনলৈ আপুনি নিজেই অনুভৱ কৰিব যে আপুনি আৰু সেই আগৰ দুৰ্বল মানুহজন হৈ থকা নাই। আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আপোনাৰ জীৱনৰ অভিজ্ঞতাই আপোনাক এক অন্য উচ্চ স্তৰলৈ লৈ যাব। যিবোৰ সমস্যাই এদিন আপোনাক ভাঙি পেলাইছিল, সেই একেবোৰ সমস্যাই এতিয়া আপোনাক আৰু তলাব নোৱাৰিব। চমুকৈ ক'বলৈ গ'লে 2026 চনৰ পৰা 2030 চনলৈ এই সময়ছোৱা আপোনাৰ বাবে পৰিৱৰ্তন, পৰীক্ষা আৰু আত্মবিকাশৰ এক সোণোৱালী সময়। এই সময়ত যদি আপুনি ধৈৰ্য ধৰি সঠিক পথেৰে চলিব পাৰে, তেন্তে জীৱনত বৃহৎ সাফল্য লাভ কৰাটো কেৱল সময়ৰহে অপেক্ষা। এতিয়া প্ৰশ্ন হয়, যদি জীৱনত এই সকলোবোৰ সমস্যা আহে, তেন্তে তাৰ পৰিত্ৰাণ পোৱাৰ প্ৰতিকাৰ বা উপায় কি? ব্ৰহ্মাণ্ডৰ প্ৰতিটো সমস্যাৰে এটা নিৰ্দিষ্ট সমাধান থাকে। বৃশ্চিক ৰাশিৰ বাবে এই সমাধান অতি সৰল, কিন্তু আপুনি ইয়াক সম্পূৰ্ণ ভক্তি আৰু নিয়মীয়াকৈ পালন কৰিব লাগিব। সবাতোকৈ প্ৰথমে আপুনি আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল গ্ৰহক শক্তিশালী কৰিব লাগিব। তাৰ বাবে প্ৰতিদিনে ওম ক্ৰাং ক্ৰিং ক্ৰং ছ ভৌমায় নমঃ এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো আমি ডেছক্ৰিপশ্যন বক্সত লিখি দিম। ইয়াৰ সমান্তৰালভাৱে শনিদেৱৰ নেতিবাচক প্ৰভাৱ কমাবলৈ প্ৰতিদিনে ওম প্ৰাং প্ৰিং প্ৰং ছ হনুশ্বৰায় নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰিব। আৰু এটা আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী উপায় হ'ল প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব। ইয়ে আপোনাৰ জীৱনৰ অলেখ বাধা, ভয় আৰু শত্ৰুক নীৰৱে দূৰ কৰাত সহায় কৰিব। যদি আপুনি এই উপায়বোৰ নিষ্ঠাৰে নিয়মীয়াকৈ কৰিব পাৰে, তেন্তে আপুনি নিজেই দেখিব যে আপোনাৰ মন শান্ত হৈছে, সিদ্ধান্ত লোৱাৰ ক্ষমতা আচৰিত ধৰণে বৃদ্ধি পাইছে আৰু সমস্যাসমূহ লাহে লাহে নোহোৱা হৈ গৈছে।
শেষত মাত্ৰ এটাই কথা মনত ৰাখিব, আপোনাৰ জীৱনত ধুমুহা আহিবই, কিন্তু আপুনি কোনো সাধাৰণ মানুহ নহয়। আপোনাৰ অন্তৰত যি গভীৰতা আৰু সুপ্ত আগ্নেয়গিৰি লুকাই আছে, সেয়াই আপোনাক গোটেই পৃথিৱীৰ পৰা পৃথক আৰু শ্ৰেষ্ঠ কৰে, কাৰণ আপুনি হল শক্তিশালী বৃশ্চিক ৰাশি। প্ৰিয় দৰ্শক, যদি এই আধ্যাত্মিক যাত্ৰাৰ কথাখিনি আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ শ্ৰদ্ধাৰে লিখিব, হৰ হৰ মহাদেৱ। এয়া কেৱল মাত্ৰ এটা কমেণ্ট নহয়, এয়া হ'ল আপোনাৰ জীৱনলৈ দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ কঢ়িয়াই অনাৰ এক মাধ্যম। লগতে কমেণ্ট কৰি নিশ্চয় জনাব যে আপোনাৰ বয়স বৰ্তমান কিমান আৰু 28 বছৰৰ পিছত সঁচাকৈয়ে আপোনাৰ জীৱনলৈ কিবা আচৰিত পৰিৱৰ্তন আহিছেনে? এনেকুৱা আৰু বহুতো গভীৰ আৰু ৰহস্যময় সত্য জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক। দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ চিৰকাল আপোনাৰ লগত থাকক, তাৰেই কামনা কৰিলো। হৰ হৰ মহাদেৱ।